কিষাণ 23তম ইনষ্টলমেণ্ট প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষ জোৰা ৰিলিজ কৰি দিছে। আমাৰ ইয়াত 12 কোটিতকৈ অধিক টকা আজি 61,000কৈ অধিক কৃষকক আজি একাউণ্টে টকাটো দি দিছে। মই ভাবোঁ কোনো চৰকাৰে কোনো কালত আগতে এনেকৈ কৃষকক সন্মান দিয়া নাছিলে। আমাৰ প্ৰধানমন্ত্ৰীয়ে সন্মান দিছে। তাৰ উপৰিঞ্চি ইয়াত আজি ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট আৰু গোৱামুখৰ চাইণ্টিষ্টসকল আহিছিলে, KVKৰ চাইণ্টিষ্টসকল আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আমাৰ অফিচাৰসকল আছিলে, BJP আমাৰ কিষাণ মৰ্চাৰ অধীনত কৃষকসকলৰ কেনেকৈ ইয়াত খেতিবোৰ আগুৱাই নিয়া যায়, কেনেকৈ তেখেতসকলক ছাপোৰ্ট দিয়া যায়, কেনেকৈ ভেলু এডিশ্যন কৰা যায় তেখেতসকলৰ ক্ৰপত, তাক লৈ খুব সুন্দৰ ডিছকাশ্যন হ'ল। আৰু আমাৰ কিষাণ মৰ্চা ভাৰতীয় জনতা পাৰ্টি আজি 10-15 দিন ধৰি লাগি আছে। আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল লাগি আছে, আমাৰ লিডাৰসকলে লাগি আছে। কৃষকক এইবাৰ যেনেকৈ হ'লেও তেখেতসকলৰ উৎপাদন 2-3 গুণ কৰিবই লাগিব। মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপোন। আৰু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব এটা পুৰণা আশা আমাৰ অসমৰ ৰাইজক পূৰাই দিছে যে এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট এটা মন্ত্ৰীৰ আণ্ডাৰত, এটা মিনিষ্ট্ৰীৰ আণ্ডাৰত একেলগে আনি মেলি এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন এইটো লগ খুৱাই আমাৰ কৃষকসকলক যিটো সময়ত আমাৰ পানী নাথাকে সেই সময়ত পানী দিয়াৰ ব্যৱস্থা কৰি ডাবল ক্ৰপিং, ট্ৰিপল ক্ৰপিং কেনেকৈ কৰা যায় তাৰ ব্যৱস্থা এটা সপোন চাই আগবাঢ়িছে। এই সপোন বাস্তৱ কৰাৰ কাৰণে খুব সুন্দৰ আজি ডিছকাশ্যন হ'ল। আৰু মই কৃষকসকলক আমাৰ চাইণ্টিষ্ট, KVKত বহুত চাইণ্টিষ্ট আছে, আমাৰ গোৱামুখ ICAR যিটো ইনষ্টিটিউট আছে তাতে বহুত চাইণ্টিষ্ট আছে, গোটেই চাইণ্টিষ্ট আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এইবাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্টে ভাল কাম কৰিব বিচাৰিছে, ইয়াৰ সুযোগ গ্ৰহণ কৰক বুলি মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। নিবনুৱা সমস্যাটো আপোনাৰ এটা হ'ল কি, চৰকাৰী চাকৰি যোৱা 5 বছৰ কাৰ্যকালত চৰকাৰে 1,65,000 যুৱক যুৱতীক চাকৰি দিলে। এই অহা 5 বছৰত 2 লাখ যুৱক যুৱতীক চাকৰি দিব, কিন্তু এইটোৱে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। আৰু আমাৰ মানুহবোৰক ইয়াত যেতিয়ালৈকে ইণ্ডাষ্ট্ৰী নহ'ব অসমত, তেতিয়ালৈকে আমাৰ মানুহবোৰ বাহিৰলৈ কেৰালা, বেংগলোৰ গৈয়ে থাকিব। এইকাৰণে অসমৰ ৰাইজক মই ভাবোঁ এনেকুৱা এটা ইক'চিষ্টেম গঢ় দিয়ক, এনেকুৱা এটা বাতাবৰণ গঢ় দিয়ক যে বাহিৰৰ উদ্যোগপতিসকলে যেন ইয়াত যেন উদ্যোগ লগাবলৈ যেন আহে, এটা পজিটিভ এটমস্ফিয়াৰ গঢ় দিয়ক। তেতিয়া ইয়াত বহু উদ্যোগপতিয়ে যেতিয়া উদ্যোগ বহাব, আমাৰ উঠি অহা প্ৰজন্ম যিসকলে চৰকাৰী চাকৰি কৰিলে আৰু 2 লাখে, বাকীখিনিয়ে ইয়াত উদ্যোগবোৰত চাকৰি সংস্থাপন পাব পৰাকৈ। বাকীখিনি মই ভাবোঁ হায়েষ্ট এমপ্লয়াৰ ইজ এগ্ৰিকালচাৰ। এই এগ্ৰিকালচাৰ যদি আমি প্ৰডাকশ্যনটো যদি ভেলু এডিশ্যন কৰি এতিয়া যিখিনি কৃষকে উৎপাদন কৰি আছে তাক 3 গুণ যদি কৰিব পাৰোঁ, 4 গুণ যদি উৎপাদন আমি বঢ়াই দিব পাৰোঁ, ইনকামটো যদি 4 গুণ পাব পৰা ব্যৱস্থা কৰোঁ, মই ভাবোঁ যেনেকৈ এতিয়া গৰু, আমাৰ পাতি গৰু গাঁৱলীয়া 0.5 লিটাৰ গাখীৰ দিয়ে, তাক AI পদ্ধতিৰে আমি যদি ভালকৈ প্ৰডাকশ্যন ক্ৰছ ব্ৰিডিং যদি কৰাই দিওঁ, 4 লিটাৰ 3 লিটাৰ গাখীৰ দিয়া গৰুৰ ক্ৰছ ব্ৰিডিং কৰাই দিওঁ, তেতিয়া লগে লগে 0.5 লিটাৰৰ পৰা গৈ 4 লিটাৰ হোৱা মানে কি 5 গুণ 6 গুণ বাঢ়ি যাব ইনকামটো। আমাৰ ম'হ আছে বাফেলোখিনিক, সেইটোকো উৎপাদন কেনেকৈ গাখীৰ উৎপাদন বেছিকৈ বঢ়াব পৰা যায়, এইবোৰ যদি কৰোঁ, খেতিবোৰ যদি হাই ভেলু ক্ৰপছ যদি আমি কৰাব পাৰোঁ, মই ভাবোঁ যে তেতিয়া আমাৰ সঁচা অৰ্থত ইয়াৰ পৰা কেৰালা, বেংগলোৰ হাজিৰা কৰিব যোৱা ল'ৰা ছোৱালীবোৰ বা আমাৰ মানুহবোৰ ঘূৰি আহি নিজৰ খেতিত, নিজৰ মাটিত ইনকাম কৰা আৰম্ভ কৰিব। মই ভাবোঁ সঁচা অৰ্থত তেতিয়াহে পৰিৱৰ্তন হ'ব, তেতিয়াহে সঁচা অৰ্থত নিবনুৱা সমস্যা দূৰ হ'ব। নহয়, তেখেতসকলক এতিয়া খেতিৰ ছিজন, ক'ৰবাত সাৰ দৰকাৰ হ'ব, চৰকাৰে যিখিনি পাৰে দিব, সঁজুলি দৰকাৰ হ'ব, চৰকাৰে যিখিনি পাৰে দিব, কিন্তু তাৰ মাজতো যিখিনি খৰচা আছে সেই খৰচাবোৰ বহন কৰিব পৰাকৈ PM কিষাণটো দিছে। তেখেতসকলে এই টকাবোৰ এটা সন্মান হিচাপে দিছে, ৰিকগনিশ্যন হিচাপে মই ভাবোঁ। আৰু এগ্ৰিকালচাৰ বিভাগৰ পৰা আমি চিট দিছোঁ, এইকেইদিন বিভিন্ন চিট। এতিয়া ইৰিগেশ্যন ফেচিলিটি আমি দিম,
পাৱাৰ টিলাৰ দিম, ট্ৰেক্টৰ দিম। আমাৰ PM কিষাণ পোৱা যিসকল কৃষক আছে তেখেতসকলে চৰকাৰৰ যিখিনি সা সুবিধা এইটো পাব পৰাকৈ চৰকাৰৰ লগত, বিভাগৰ লগত আৰু আমাৰ চাইণ্টিষ্টসকলৰ লগত ঘনাই যোগাযোগ ৰাখক বুলি মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ঠিক আছে।